নমস্কাৰ, মোৰ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো বনাবলৈ টাইম লাগিলে। কালি ৰাতি 10টা বজাৰ পৰা বনাইছোঁ, 12টা বাজি গ'ল। অলপ টোপনি লাগি আছে এতিয়া, হ'লেও হৈ গ'ল। চাওক, আপুনি চাই ভাল পাব। কালি মাৰ্কেট গ'লোঁ, মাৰ্কেট গৈ মাংস আনিলোঁ। তামিলনাডুখন কেনেকুৱা আপোনালোকে চাব পাৰিব এতিয়া মোৰ লগত। মোৰ মতে ওলাক ব'লক, ভিডিঅ'টো অকণমান স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব, চাই ভাল লাগিব। মোৰ এইটো নতুন ব্লগ, আৰু ব্লগটো ভাল পালে মানে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাৰ্কেট গৈ আছোঁ। তামিলনাডু ফেন ইমান ধুনীয়া। আস্তে পিকাপটো ঠিকে আছে এতিয়া ন। এই ফোন এটা আহি গ'ল, এতিয়া ৰখিবলগীয়া হ'ল অকণমান। ফাইনেলি পাই গ'লো মাৰ্কেট, তামিলনাডু মাৰ্কেট। অলপ নাহে মাংস ল'ম। এতিয়া আমি মাংস ল'ম, পাই গ'লোহি। মাংস খাম ন। আংকল 100 টকা মাংস অৰ্ডাৰ দিছোঁ, বেছি না। অলপ লাজ লাগে বোলে, লাজ কৰিছে অকণমান। একো নাই, লাজ কৰিব লাগে কি আছে। মাংস কাটি আছে
কেকুয়া কাটে না জানা বলি লব না তেল কে বলি তো মানে কথা বলতে না দিবা পানি খানা না এখন তো খাওয়া দিবা ফাইনেলি মাংস লোৱা হৈ গ'ল আমাৰ এতিয়া মাংসটো এটা ভৰাই দিম আৰু ভৰোৱা হৈ গ'ল এতিয়া যাম আৰু এইয়া ৰাওনা দোকানে নিমতে কি এই নহল চব্জি বনোৱা নাছিলে আমি এইখন দোকানত চাহ খাইছিলোঁ যেতিয়া তামিলনাডু প্ৰথম ভৰি দিছিলোঁ এইখন দোকানত চাহ খাইছিলোঁ ভাল লাগে চাহ খাই ইয়াতে ৰখি দিম মই আউটকৈ গৈ দিম ভাল এনেই তেল দি পালোঁ তেল অলপ ভৰাম এতিয়া আমাৰ অসমত আহে কাজিয়া লাগি থাকি দেখোন অলপ পালোঁ ভাই দে এবাৰ তেল ভৰাই হৈ গ'ল ডিব্ৰুগড় যাম আমাৰ অসমৰ মানুহজন লগ পালোঁ এতিয়া ভাল লাগিলে বহুত অসমত গৈ ঘূৰি আহি পিনে এতিয়া আকৌ ৰিটাৰ্ণ লগ পাই গৈছোঁ ভাল লাগিলে কথা চথা পাতিলোঁ অকণমান ইলে খানা খালে আমি এতিয়া দোকানটো সোমাইছে পোৱালিকেইটাৰ কাৰণে চিপছ লৈছে আৰু আমাৰ বস্তু ল'লোঁ অকণমান টাইম লাগিলে বাজা কাশর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 দূরে পাই গ'লো ঢাক বাজা মই পাৰিম নে মই পাৰিম অৰ্ডাৰ দিছে তাক এইটো আমি পানী খোৱা টেংকিত ওচৰতে আছে নাৰিকল গছ এজোপা গাড়ীখন ধুনীয়াকৈ দে মাংসটো দে তাইতো বহুত আছে পোহৰ হৈ আছে বাৰু মই ইয়াতে শুনো এই বইল আহা একে নোকোৱা গান শুনিছে নাচি দেখিছেনে আমাৰ ছোৱালীজনী বাবা এইফালে পেকেট থৈ নাচা বাহ
এইটো কোৱা এইটো লৈ দিলা আমাৰ ডিউটিৰ পৰা আহি পিনে একদম ধুনীয়াকৈ মোৰ কাৰণে ৱেইট কৰি আছিলে তলাটো লৈ পিনে শুনো নাচাচোন এনেকৈ পাই গ'লো এই ৰুম মাংস লগাইছো এয়া মাংস বনাম এতিয়া ধুনীয়াকৈ তেনেকৈ চাই থাকক মাংসটো ৰাখি দিলোঁ ৰাখি ধুনীয়াকৈ বনাই দি ঠিক আছে কি লাগে কেনেকৈ লাগে তোমাক ৰেডি হৈ গ'ল আমাৰ চব ৰেডি আদা নহৰু জলকীয়া জিৰা জালুক লং লৈছোঁ অকণমান লৈ লৈছোঁ এতিয়া মই ৰান্ধনীয়ে বনাই থাকিব ঠিক আছে আপোনালোকে চাই থাকক আমাৰ খানা হৈ গ'ল ৰেডি এয়া এইফালে ৰুটি খাই আছে এইফালে ভাত খাম এইটো হ'ল তামিলনাডুৰ নাৰিকল চাটনিটো মজা খাবলৈ এইটো বুলি কয় কি চাম্বাৰ হয় গাজৰ চাজৰ বেঙেনা চেঙেনা চব ভাবি চাবি মিছ আছে মজা এইটো মাংস হৈ গ'ল ৰেডি এতিয়া খাম আৰু অ'কে বাই বাই ভিডিঅ'টো মানে ইমানতে সমাপ্ত দিলোঁ আমি খানা বানা খাই লওঁ